ভগৱানক প্ৰাৰ্থনা কৰিছো আপোনালোকে ভালে থাকক। আজি আমি মঙ্গলদৈলে বাৰ্থডে খাব গৈ আছো। বৰ্তা মানে আমাৰ দেউতাৰ লগত একেলগত চাকৰি কৰিছিলে। এতিয়া আমি বৰ্তাৰ লগত বিভানেতৰ বাৰ্থডে খাবলৈ গৈ আছো। আমি আজি ভিডিঅ'টো আৰম্ভ কৰো। আহক আমি একেলগে বাৰ্থডে খাওঁগে। আমার দেউতা গাড়ি চলাই আছে, মাহঁত পিছফালে বহি আছো। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ৰাস্তাটো কিমান ধুনীয়া লাগিছে চাওকচোন। আমাৰ দেউতা গাড়ী বহুত লাহে লাহে চলায়। আমাৰ সেইকাৰণে গৈ পোৱাত বহুত দেৰি হয়। আমি এতিয়া মেইন ৰাস্তাত উঠিছো চাওকচোন। পাইছোহি কিমান দোকান চাওক। ইফালে এখন দোকান, ইফালে এখন দোকান, আৰু মঙলদৈ পাবলৈ বহুত দেৰি আছে। বাংলা পাইছোহিহে। চব বিস্কুটি দোকান দেখিছেনে? কিমান ধুনীয়া। বহুত মানুহ হৈছে আজি দেওবাৰে যে, বহুত মানুহ আহিছে। আমি বাৰ্থডে বয় ঘৰ পাই গলোহি। বাৰ্থডে বয় বিভানলৈ শুভকামনা যাচিলো। আপোনালোকৰ বিভানলৈ শুভকামনা যাচক। বিভানক সুশান্তহে কেক কটা বেছি লৰালৰি লাগিছে। চাওকচোন বৰ্তাই চৰ্টৰ ওপৰত কিমান ধুনীয়াকৈ খেতি কৰিছে। লগতে বাগানত থাকোঁতেও বৰ্তাই বহুত খেতি কৰিছিলে। কাম কৰা মানুহৰ লগত আগতে একেৰাহে লাগিয়ে আছিলে। আমি বাৰ্থডে খানা খাওঁগে। তাত মাছো দিছিলে, মাংস দিছিলে। খাই বহুত ধুনীয়া লাগিছিলে। মই ভাত ধুনীয়া দেখি দুগামান বেছিকৈ খালোঁ। এয়া চাওক বাৰ্থডে বয়ে খানা খাই আছে। বৰমাক চিনি পাইছা? ভাতটো ভালকৈ খাবা।
চাওক একেলগে খানা খাই আছে বাহিৰত আৰু আছেই একো নাখাবি নাই আমাক বাৰ্থডেলৈ নিমন্ত্ৰণ কৰাৰ বাবে আমি আহি টংলা মাৰ্কেটত সোমালোহি আৰু টংলা মাৰ্কেটত বজাৰ কৰি ঘৰলৈ আহি গ'লো সকলোলৈ মোৰ ভিডিঅ'টো উপভোগ কৰাৰ বাবে অনুৰোধ কৰিলোঁ এইটো ভিডিঅ' লাইক কৰি শ্বেয়াৰ কৰিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব